Hello guys, welcome to back my YouTube channel. আৰু আজি মই ৰাতিপুৱাই ভিডিঅ' কৰিছোঁ, দেখা পাইছে কিমান আন্ধাৰি হৈ আছে। এতিয়া 4:30 বাজিছে মাত্ৰ। সেইফালে মা ৰখি আছে। একচুৱেলি ভিডিঅ'টো এটা ট্ৰেভেলিং ব্লগৰ কাৰণে ষ্টাৰ্ট কৰিছোঁ। যিহেতু মই চেনেলত তেনেকুৱা ভিডিঅ' দিয়ে থাকোঁ, আপোনালোকে আগতে যদি চোৱা নাই চেক কৰিব পাৰে। হয়, আজি মই গৈ আছোঁ মুম্বাইলৈ। এক্সাইটেড আছোঁ, লেকিন এতিয়া দেখাব নোৱাৰোঁ কাৰণ এতিয়া চব মানুহ শুই আছে, চবফালে আন্ধেৰা মুন্ধেৰা। সেইটো কাৰণে লাহে লাহে কৈছোঁ কথাবিলাক। যিখিনি নহওক, মই যিমানখিনি পাৰোঁ সিমানখিনি মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। ভিডিঅ'টো কিন্তু লাষ্টলৈকে চাবই। তেনেহ'লে ব'লক মোৰ লগত মুম্বাই জাৰ্ণিলৈ। চাই দিয়া। আৰু এয়া গাইজ, মই কলকাতা আহি পাই গ'লোঁ। অসম টু কলকাতাৰ জাৰ্ণি আৰু অলপ দেখাইছোঁ, যিহেতু সকলোখিনি কৰা সম্ভৱ নহয় আৰু আগলৈও অলপ দেখাম। আৰু এয়াই হৈছে কলকাতাৰ হাওৰা ব্ৰিজখন আৰু খুবেই ধুনীয়া পৰিৱেশ ৰাতিপুৱা সময়ৰ। আৰু তেনেহ'লে অলপ দেখাই যাম, চাই যাব ভ্লগটো লাষ্টলৈকে। আৰু এতিয়া আমি গৈ আছোঁ গাইজ মিউজিয়ামলৈ, কলকাতা মিউজিয়াম। তেনেহ'লে ব'লক আপোনালোকক মিউজিয়ামখনো অকণ দেখাম। আৰু আমি এতিয়া টিকেট কাউণ্টাৰত টিকেট কাটিব আহিছোঁ। আৰু ইফালে এনেকৈ সৰু ষ্টল আছে শ্বপিঙৰ। আৰু বজাৰলৈও গৈছিলোঁ, কিন্তু ব্লগ কৰা নহ'লে। আৰু ইয়াতে গোটেইখিনি ইনফৰ্মেশ্যন দিয়া আছে, কি দিব লাগে, কি কৰিব লাগে, পইচা কেনেকুৱা হয়। আৰু এইটো ইণ্ট্ৰ'টো হয়। বহুত ডাঙৰ আছিলে আৰু বহুতেই ধুনীয়া বুলি ক'ব পাৰি। চাবলগীয়া বস্তু হয়। আপোনালোকে যদি যায় কলকাতাৰ মিউজিয়ামটো চাবই। বহুত চাবলগীয়া বস্তু আছে। আমাৰ আধা আধিটো থাকিয়ে গ'ল চাবলৈ। তথাপিও যিমানখিনি পাৰিছোঁ চালোঁ। ভৰি বিষাই গ'লগৈ, তেওঁ চোৱা কমপ্লিট নহ'লে। আৰু বহুত ভাল লাগিলে বাৰু চাই। আপোনালোকে কলকাতা গ'লে মিউজিয়ামটো চাব পাৰে।
মিউজিয়ামৰ পৰা ওলাই আহি বজাৰখন অকণমান চালোঁ, দুটামান বস্তু ল'লোঁ। যিহেতু গোটেইখন বজাৰ ঘূৰাটো সম্ভৱ নহয়, সেইকাৰণে এখন দুখন দোকান চালোঁ। আৰু এতিয়া আমাৰ ট্ৰেইন আছে 11:30 বজাত। তো আমি এদিনৰ কাৰণেই কলকাতাত আছিলোঁ। আমাৰ ট্ৰেইন আছে, তো আমি এতিয়া যাব লাগিব মুম্বাইলৈ। তো মুম্বাইৰ কাৰণে এটা নতুন ব্লগ আপলোড কৰিম। তেনেহ'লে আকৌ এবাৰ লগ পাম। বাই বাই, থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে।